ইয়াতো আজি 16-17 চনতে আধাৰশিলাটো স্থাপিত হৈছিলে, কিন্তু তাৰ মাজতে কামটো আৰম্ভ কৰিছিল। তাৰপিছতেই কিন্তু আগন্তুক দিনখিনি বন্ধ ৰাখিলে, যিহেতু আজি 15-20 দিনৰ আগত ইয়াত অলপ ইটা পেলালেহি। ইটা পেলোৱাৰ পিছত কামখিনি আৰম্ভ কৰিছে, কিন্তু কামটো যিটো কৰিছে সেইটো সম্পূৰ্ণভাৱে যিটো ধৰণে কামটো হ'ব লাগিছিলে সেই ধৰণে কামটো হোৱা নাই। ইয়াত কামটো কোনে কৰিছিল? কামটো আপোনাৰ ইয়াত ৱাৰ্ড মেম্বাৰ মই দেখিছিলোঁ ইয়াত খাৰা হৈ থকা, আৰু অন্য দুজন মানুহ দেখিছিলোঁ। প্ৰকৃততে কোনে কৰিছে মই সেইটো নাজানো, কিন্তু যিটো কাম কৰিছে ইয়াত সঠিকভাৱে কামটো হোৱা নাই, যিটো হিচাপে কামটো কৰিব লাগিছিলে। আজি আপোনাক মই দেখাই দিলোঁ কেনেধৰণৰ সঠিক হোৱা নাই। যিহেতু ছাইডত যিটো দিব লাগিছিলে মাটি বা বালি ধৰণৰ যিখিনি বস্তু দিব লাগিছিলে সেইখিনি দিয়া নাই। ইয়াত জাবৰ দি পেলাই পুতি ৰাখিছে ৰাস্তাটো। আৰু যিটো ৰুলাৰ চলাব লাগিছে ৰুলাৰ চলোৱা হোৱা নাই। ইয়াত আনি পেলাই কি কৰিলে, অলপ বালি ছটিয়ালে, বালি ছটিয়াই ইটা জাপিলে, ইটা জাপি কামটো কৰি পেলাই সমাপ্ত কৰিব বিচাৰিছে। ইয়াত আধাৰশিলা কেতিয়া স্থাপন কৰা? আধাৰশিলা আপোনাৰ 16-17 চনতে আধাৰশিলাটো স্থাপিত কৰিছিলে। মাননীয় অতুল বৰাদেৱে আহি পেলাই আধাৰশিলাটো স্থাপিত কৰিছিলে 16-17 চনতেই। কিন্তু তাৰ পিছত এতিয়ালৈকে কামটো সম্পূৰ্ণ হোৱাগৈ, আজিলৈকে কামটো সম্পূৰ্ণ হোৱাগৈ নাই। কিন্তু যিহেতু যিমানখিনি কাম কৰিছে সেইখিনিতো দুৰ্নীতি আৰম্ভ হৈছে। ইয়াত যিটো হিচাপে কামখিনি কৰিবলগীয়া আছিলে চৰকাৰী গাইডলাইন হিচাপে, সেই গাইডলাইনখিনি ইয়াত পালন হোৱা নাই বৰ্তমান। আৰু ৱাৰ্ড মেম্বাৰ মই জনাত তেখেতৰ অন্য নাম কি নাজানো, হুনজান আলী বুলি মই জানো। ইয়াত যিটো ছাইড বাম দিব লাগিছিলে সেইটো যিমানটো খান্দিব লাগিছিলে সেইটো খন্দা হোৱা নাই। ইটা বৰাবৰকৈ ইয়াত মানে আপোনাৰ ছাইড বামটো দিছে। যিহেতু 2খন বা 3খন ডাম্পাৰ আহিলে ইয়াত এক ছাইডটো খহি যোৱাটো সম্ভাৱনা যথেষ্ট আছে, সোনকালে বেয়া হৈ যাব এই ৰাস্তাটো।